এয়া গুৱাহাটী কাহিলীপাৰা স্থিত 4th AP বেটেলিয়ান কেম্পাছৰ কাষতেই অৱস্থিত 33 কোটি দেৱ মন্দিৰ। পাহাৰৰ দাঁতিত বিনন্দীয়া পৰিৱেশত আধ্যাত্মিকতাই যেন হাত বাউলি মাতে। দেৱাদিদেৱ মহাদেৱৰ অৱস্থিতি এই সুন্দৰ সেউজ পৰিৱেশত। ধৰ্মীয় বিশ্বাসৰ উপৰিও ঠাইখনৰ প্ৰাকৃতিক পৰিৱেশে আপোনাক সন্তুষ্ট কৰিব। বহু যুগ পুৰণি মহাদেৱ শিৱৰ এই থানখন অতি মহত্বপূৰ্ণ। এই কথা ইয়াত অন্ততঃ এবাৰ আহি পোৱা প্ৰত্যেক ভক্তই প্ৰকাশ কৰে। সদা ব্যস্ত আপুনিও এই যান্ত্ৰিক মহানগৰীত অকণমান জিৰাবৰ বাবে আহিব পাৰে এই থানখনলৈ।